after 12 years. 12 years I have opened a park. This is the first time I am. This is happening in Namiri, I hope. Thank you. And sir, one more thing. We have the forward first guest. এখন লইলে হল এখন লইলে হল Where from you heard about Namiri? Where from you heard about Namiri? Somebody told you in India? Sir. No, I learned. I was in Manas, Casiranga. Okay. Welcome to Oh, thank you so much. Dhanyawad. Thank you. Take it, we'll have tourist move. Okay. তিনজন চিনিটাই যাক যাব পাৰিবা এটা কি জিনিস জানো তো এটা পঠা মনত গলে মই কুমাৰ মনত যাব ৰবা ঠিক আছে আপুনি নাহে যদি যাব আকৌ আপোনালোকে নাই মিলালি করো না স্যার নামেৰীৰ লগত আপোনাৰ এটা ওতঃপ্ৰোত সম্পৰ্ক 12টা বছৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ লগত আপুনি জড়িত আজি অৱসৰৰ পিছতো আজি আকৌ আপুনি পুনৰ নামেৰীৰ ট্ৰেকিং মুকলি কৰিছে কি ক'ব নামেৰী আপুনি ক'লে মই ওতঃপ্ৰোতভাৱে জড়িত নামেৰীৰ আজি মই 97ৰ যেটা সেঞ্চুৰী আছিলে তাৰপিছত নেশ্যনেল পাৰ্ক হ'ল তাৰপিছত এখন প্ৰজেক্ট টাইগাৰ প্ৰজেক্ট হ'ল এই গোটেইখিনি প্ৰচেছত মই ইনভলভ আছোঁ আৰু নামেৰীৰ উত্থান আৰু পতন এইটো আজি প্ৰায় 97ৰ পৰা আজিলৈকে মই গোটেইখিনি দেখি আছোঁ পতন হোৱা নাই উত্থানে হৈছে আৰু নামেৰীৰ যিটো টুৰিজমৰ হেৰি তা নামেৰী এতিয়া ভালদৰে এষ্টাব্লিছ যে ইটছ এ বাৰ্ড ডেষ্টিনেশ্যন আমাৰ ৰেকৰ্ডেড এৰাউণ্ড 385 স্পেচেছ আমি ৰেকৰ্ড কৰি থৈছোঁ আৰু এতিয়া তাতো বিভিন্ন মানুহ আহি এতিয়া নতুন জেনেৰেশ্যন আহি পেলাই তাত আৰু এডিশ্যন হৈছে গতিকে এইটো এটা ডাঙৰ নামেৰীৰ কাৰণে ডাঙৰ এচিভমেণ্ট এটা যে এতিয়া চবেই কাজিৰঙাৰ কথা কয় কিন্তু অসমত যদি আপুনি কয় কোনোবা এখন নেশ্যনেল পাৰ্কত মানুহে খোজকাঢ়ি এখন পাৰ্কৰ ভিতৰত গৈ গোটেই ৱেলডাৰনেছটো এনজয় কৰা জেগা মষ্ট প্ৰবেবলি নামেৰীৰ বাহিৰে আৰু ইয়াত নেক্সট নাই এতিয়া গিবনত আছে গিবন এখন সৰু জেগা কিন্তু নামেৰীৰ যিটো ৱাইল্ডাৰনেছ আৰু নামেৰীৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য সেই সৌন্দৰ্যটো আৰু বেলেগত পাবলৈ নাই মই ভাবোঁ নামেৰীৰ খুব ভাল ফিউচাৰ আছে আৰু অবভিয়াছলি মই কমেই কাৰণ 12 বছৰ ইয়াত থাকি যোৱাৰ পিছত আৰু নতুন জেনেৰেশ্যন যিখিনি আহি আছে নতুন অফিচাৰ যিখিনি আহিছে তেওঁলোকো বহুত হেৰি গোটেই ছিষ্টেমটোত ইনভলভ
গতিকে মই ভাবোঁ ভৱিষ্যতৰ ইয়াৰ আৰু উন্নতি হ'ব। থেংক ইউ। আমাৰ নামেৰি নেশ্যনেল পাৰ্ক ট্ৰেকিঙৰ কাৰণে আৰম্ভ কৰা হ'ল। আৰম্ভ কৰি দিলে আমাৰ পংকজ শৰ্মা ছাৰ। নামেৰি নেশ্যনেল পাৰ্ক ইজ it's famous for its white-winged wood duck and tiger, and recently the sightings of tiger have increased. And the specialty of Namiri National Park is the trekking and rafting. So the experience the people will get in Namiri is different from the experience that you get in other protected area. So we have kept all the parks, all the area neat and clean. So I expect all the visitors to come and see the national park. Thank you. Thank you. Yes, Nameri is very beautiful. I'm really blessed to be here. I thank you all. I couldn't go into the park before. I didn't know it was closed until today. So I really look forward to explore the park today and tomorrow, which is the last 2 days I have here. I've been here 5 days exploring the area. Lovely people, very beautiful, as well, the friendly locals. So I'm really happy to be here, to have chosen this destination after Manas and Casiranga. I think this is the most beautiful of the three. You're from Spain. Spain. I live in Madrid actually, and yeah, all the way to see this beauty and to enjoy with the locals the experience. No, it's been great. I hope to come back. Okay, thank you. Thank you so much.